আমি আহি উপস্থিত হৈছিলো কেইজনমান মঙলদৈ চহৰৰ উঠি অহা ডেকাৰ লগত কথা পাতিবলৈ। আমি অসমীয়া ছবি সম্পৰ্কে কথা পাতিম। অসমীয়া ছবি নচলাৰ কাৰণ অসমীয়া ছবি কিয় আজি অসমীয়া ছবি এলাগী হৈ আছে, কিয় অসমীয়া ছবি আজি যুৱ প্ৰজন্মই আঁকোৱালি লোৱা নাই। বৰ্তমান সময়ত চিনেমাৰ যি চৰ্চা বুলি ক'ব লাগিব, বৰ্তমান সময়ত অসমীয়া চিনেমাৰ দুৰৱস্থা বুলি ক'লে হয়তো বেছি ভাল হ'ব। আমি এগৰাকী যুৱকৰ কাষলৈকে আহিছো। এগৰাকী যুৱকেনো কি কয় বৰ্তমান সময়ত অসমীয়া চিনেমা কিয় নচলে বুলি যদি এই মুহূৰ্তত সোধা হয় আপুনি কি ক'ব বাৰু? একচুৱেলি আমাৰ এছামিজ মানুহৰ মাইণ্ড থিংকিংটো চেঞ্জ কৰিব লাগিব। আমাৰ টেকনিকেল লাইনটো আগতকৈ উন্নত হ'ব লাগিব। লগতে অভিনয়ৰ ক্ষেত্ৰতো আমি আগতকৈ অকণমান ভালকৈ কৰিব লাগিব। আমি নাটক যেতিয়া কৰোঁ ৱৰ্কশ্বপ কৰোঁ, আমি চিনেমাৰ আগতে যদি এটা ৱৰ্কশ্বপ কৰি কিনে চিনেমাখন তাৰপিছত কৰোঁ, কেৰেক্টাৰ এটা যেতিয়া চৰিত্ৰ এটা উপস্থাপন কৰিব, সেই চৰিত্ৰটো আমি ফ্ৰেমত গৈছোঁ, শ্বুটিং আৰম্ভ হৈছে, ফ্ৰেমত গৈছোঁ, তাৰপিছত কেৰেক্টাৰটো কৰি দিছোঁ, ডাইলগ কেইটা কৰি দিছোঁ, সেইটো নহয়। একচুৱেলি ক'ব গ'লে ফাৰ্ষ্ট অফ অল মই আপোনাৰ আমাৰ পজিশ্যনটোৰ কথাটো কৈ লওঁ। কি হয়, আমাৰ আছামৰ মানুহবোৰ যদিও এডুকেটেড হয় বা দে আৰ নট টিল মানে কি আৰু আপোনাৰ চিভিলাইজ হোৱা নাই এতিয়ালৈ একচুৱেলি ক'ব গ'লে। কাৰণ এওঁলোকে কোৱা কথাখিনি সঁচা কৈছে। আমাৰ যিটো মানে গভৰ্ণমেণ্ট আছে, গভৰ্ণমেণ্টত আপোনাৰ ছ'চিয়েল কালচাৰেল ডিপাৰ্টমেণ্টবোৰ চাব লাগিব, ফিল্ম ইণ্ডাষ্ট্ৰীবোৰৰ ওপৰত স্কিম আনিব লাগিব, যাতে তেওঁলোকো কি হয় অপৰচুনিটি পাই থাকে ফিল্ম কৰিবলৈ, তেতিয়াহে মানুহবিলাক চাব ন। আৰু ফিল্মৰ যিবোৰ মানে আপোনাৰ ইনভেষ্টমেণ্ট সেইবোৰ খৰচ কৰিবলৈ পাৰিব লাগিব। কাৰণ আমাৰ ইণ্ডিয়াত চাব গ'লে কিছুমান মানুহে যদি গ'ল্ড ক্লাছ চাই আছে, কিছুমানে চাই আছে চিলভাৰ ক্লাছ। চবেই কিয় চাব পৰা নাই? চবেই পৰা নাই বিকজ আমাৰ ইণ্ডিয়াৰ মানুহবোৰ চবটো আপোনাৰ চব মিডল ক্লাছ ফেমিলি ক'ব গ'লে। কোনো ৰিচ নাই, কোনো প'ৰ নাই। যোনখিনি ৰিচ আছে ৰিচ হৈ আছে, যোনখিনি প'ৰ আছে প'ৰে হৈ আছে। চ' চাৰিওফালৰ পৰা চাব গ'লে আমাৰ গভৰ্ণমেণ্টখন ঠিক কৰিব লাগিব আৰু ফাৰ্ষ্ট অফ অল মানুহবোৰৰ মেণ্টেলিটিটো ডেভেলপ কৰিব লাগিব। তেতিয়াহ'লে অবভিয়াছলি এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী বহুত ওপৰলৈ যাব বুলি মই আশা ৰাখিছোঁ। আই হোপ ডেট। বাট মই আপোনাৰ কুৱেশ্যনটো আনচাৰ হৈছে মই হিন্দী মুভি বা ইংলিছ মুভি অলপ বেছিকৈ চাওঁ। কাৰণ ৰিজনটো মই কৈ দিলোঁ আগতে যে এছামিজ মুভিত কি লেগ হৈ আছে, এছামৰ মানুহবোৰত কি লেগ হৈ আছে, তেওঁলোকে কোৱা কথাখিনিয়ে। তেওঁলোক এতিয়ালৈ চিভিলাইজ হোৱা নাই। সেইখিনি আহিলে আমি নিশ্চয় আমিও লগত আছোঁ এতিয়াও। চ' আগলৈও লগত যাম আৰু যদি আপোনাৰ অসমৰ গভৰ্ণমেণ্টে আমাক ছাপোৰ্ট দিয়ে আৰু মানুহবোৰে ছাপোৰ্ট কৰে। ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তেখেতে খুব সুন্দৰ কথা কৈছে যে আমি চিভিলাইজ হ'ব পৰা নাই বা বৰ্তমান সময়ত আমাক চৰকাৰে যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে, চৰকাৰৰ ফালৰ পৰা আমি বিশেষভাৱে সহায় সহযোগিতা এতিয়ালৈকে পোৱা নাই। বাহিৰৰ যিবিলাক চিনেমা, সেই চিনেমাসমূহৰ যিবিলাক মানদণ্ড, সেই অনুসৰি অসমৰ চিনেমা জগতৰ অসমীয়া চিনেমাসমূহে সেই চিনেমাবিলাকৰ লগত সমানে ফেৰ মাৰিব পৰা নাই। গতিকে আমি সেই দিশটোৰ প্ৰতি বিশেষভাৱে আমি সজাগ হ'ব লাগিব। লগে লগে আমাৰ যিহেতু আৰ্থিকভাৱে বহু পিছপৰা, সেই অনুপাতে আমি চিনেমা বনাব যাওঁতে আৰ্থিক দিশটোৰ কথাও বহুখিনি আহি পৰে। আন এগৰাকী যুৱকৰ কাষলৈকে গৈছো। তেখেতনো কি কয় অসমীয়া চিনেমাৰ উদ্যোগটোৰ বিষয়ে, তেখেতৰ মনতনো কি জাগিছে, অসমীয়া চিনেমা বৰ্তমান সময়ত চলে নে নচলে? এতিয়াতো আমি চাবলৈ গ'লে হলবিলাকত কেৱল হিন্দী ফিল্ম চলে বা চাউথ ইণ্ডিয়ান মুভিবিলাক বা ইংলিছ মুভিবিলাক চলাই আছে। কিন্তু হলবিলাকত যদি সেইবিলাক লগাব বাকী অসমীয়া ফিল্মবিলাক বেছি লগায় আৰু য'তে ত'তে পোষ্টাৰ মাৰি দিয়ে যে অসমীয়া ফিল্মৰ, তেতিয়া মানুহবিলাক সজাগ হ'ব, আমাৰ ফিল্ম চাব। আৰু লগতে আমাৰ অসমীয়া মানুহখিনিও ঠিক হ'ব লাগিব। অসমীয়া মানুহখিনি নিজৰ জাতিৰ যোনটো অসমীয়া ফিল্ম হয় তেওঁলোকে সেইটোত বেছি আগ্ৰহী হ'ব লাগিব। তেওঁলোকে চাউথ ইণ্ডিয়ান বা অন্য ইংলিছ বা হিন্দী ফিল্ম, বলিউডৰ ফিল্ম চাবলৈ বাদ দি অসমীয়াত তেওঁলোকে গুৰুত্ব দিব লাগিব। তেওঁলোকে সেইবিলাক ফিল্ম চাব লাগিব আৰু নিজৰ ঘৰতো সেইটো কালচাৰ দিব লাগিব, যাতে ল'ৰা ছোৱালীও আগৰ আহি থকা প্ৰজন্মইও অসমীয়া ফিল্মৰ প্ৰতি আগ্ৰহী হৈ থাকে। তেতিয়া সদায় অসমীয়া হেৰিটো জাগি থাকে। ধন্যবাদ জ্ঞাপন কৰিছো। খুব সুন্দৰ বক্তব্য প্ৰদান কৰিছে প্ৰতিগৰাকী আমাৰ যুৱকে। প্ৰত্যেকৰে একেটাই ভাষ্য আৰু তেখেতে এইমাত্ৰ যুৱকজনে ক'লে যে ফিল্ম ইণ্ডাষ্ট্ৰী যিটো ভাল বস্তু সেয়া সদায় চাব। হিন্দী ছবি চোৱাৰ এটাই কাৰণ হৈছে হিন্দী ছবিৰ যি টেকনিক, হিন্দী ছবিৰ যি এক্টিং বা কলা কৌশল, সেই সকলোবিলাক আমাৰ অসমীয়া ছবিৰ তুলনাত উন্নত। গতিকে আমি অসমীয়া জাতিটো বৰ্তমানে সচেতন হ'ব লাগিব।
ইয়াৰ লগতে তেখেতে উল্লেখ কৰা ধৰণে তেখেতে কৈছে যে আমাৰ পাব্লিচিটি বৰ্তমান সময়ত খুবেই কম। অসমীয়া চিনেমাৰ উদ্যোগটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে পাব্লিচিটি নিতান্তই প্ৰয়োজন, কাৰণ এখন অসমীয়া ছবি হলত যোৱাৰ লগে লগে সিদিনাখনহে গম পোৱা যায় যে অসমীয়া চিনেমা এখন লাগিছে, কিন্তু হিন্দী ছবি এখন যেতিয়া লাগে তাৰ বহু মাহ আগতে আমি গম পাওঁ এখন হিন্দী ছবি আহি আছে, কিন্তু অসমীয়া চিনেমাৰ পাব্লিচিটিৰ অভাৱত জনসাধাৰণে নাজানে, আৰু অসমীয়া জাতিৰ যি জাতীয় ঐক্য, সেই ঐক্য অবিহনে আমি অসমীয়া ছবি উদ্যোগটো আগবঢ়াই লৈ যোৱাটো খুবেই কঠিন। এক্টিং ঠিকে আছে, এক্টিং বেয়া বুলি নকওঁ, কাৰণ সকলোৱে ধুনীয়া এক্টিং কৰে, আৰু এক্টিঙৰ ওপৰত যিহেতু মোৰ ইমান বিশেষ আপোনাৰ এক্সপিৰিয়েঞ্চ নাই, চ' এক্টিঙৰ বিষয়ে মই ক'ব নোৱাৰোঁ। কিন্তু ফাইনেন্সিয়েল যিবিলাক লোকেশ্যন আছে, লোকেশ্যন এইবিলাক অলপমান ভাল ভাল ঠাইত কৰিলে, শ্বুটিং কৰিলে, তেতিয়া চাই মানে আমাৰ অসমীয়া মানুহবিলাক আগ্ৰহী হ'ব যে এনেকুৱা লোকেশ্যন আছে, চাব লাগিব। কিন্তু লোকেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। তাৰপাছত আপোনাৰ আমাৰ যেনেকৈ হিন্দী ফিল্মবিলাকত দেখায় টেকনিকেল একশ্যনবিলাক, গাড়ী চাড়ী উৰি যোৱা, সেইবিলাক অলপমান ফাইটৰ একশ্যন মুভিত দেখালে চাগে মানে এইটো অলপ ভাল হ'ব বুলি ভাবোঁ মই। অসমীয়া চিনেমাৰ উদ্যোগটিক পুনৰ উজ্জীৱিত কৰাৰ কাৰণে বহুগৰাকী ব্যক্তিয়ে, বহুগৰাকী যুৱকে ইতিমধ্যে মত পোষণ কৰিলে যে অসমীয়া চিনেমাৰ উদ্যোগটি কিয় নচলে। বিভিন্নজনে বিভিন্ন মত পোষণ কৰিছে, কিন্তু আমাৰ সৈতে আছে আইডিউ টকিজৰ উপপ্ৰধান পাপু কবিৰ, আৰু তেখেতেনো কি কয় বৰ্তমান দুৰৱস্থা সম্পৰ্কে তেখেতে কি কয়, আৰু বিভিন্নগৰাকীয়ে দিয়া ভাষ্য অনুসৰি আমাৰ যিবিলাক মানসিকতা, অসমীয়াৰ মানসিকতা, পাব্লিচিটি, বিভিন্ন দিশৰ ওপৰত আমি যদি গুৰুত্ব আৰোপ নকৰোঁ, তেতিয়াহ'লে অসমীয়া চিনেমাৰ উদ্যোগটি পুনৰ উজ্জীৱিত কৰাত বহু কঠিন হ'ব। গতিকে আহক আমি এখেতৰ পৰা কিছু কথা জানো। আচলতে এই যুৱকখিনি যিখিনি কৰে, এই কথাখিনি প্ৰায় 100% শুদ্ধ বুলি নকলেও প্ৰায়খিনি শুদ্ধ, আৰু প্ৰায়খিনি তেওঁলোকে অনুভৱ কৰাৰ কথা মনৰ কথা কৈছে। মই মোৰ ফালৰ পৰা একান্ত ব্যক্তিগতভাৱে মই কওঁ, আইডিউ টকিজ হিচাপে মই কোৱা নাই, মই পাপু কবিৰ হিচাপে কওঁ যে অসমীয়া ছবি যিটো ৰুচি দৰ্শকে যিটো বিচাৰে সেইটো অসমীয়া পৰিচালকে দিব পৰা নাই, প্ৰথম কথা। আৰু এইটো দিব নোৱাৰাৰ কাৰণ এটাই, তেওঁলোকৰ পৰিপক্কতা নাই। অসমীয়া পৰিচালকে সেই ট্ৰিটমেণ্ট তাত গুৰুত্ব নিদিয়ে, পেপাৰ ৱৰ্কছ নকৰে। মানে অসমীয়া ছবি এখনত হাজাৰটা ভুল আছে, প্ৰত্যেকজন মানুহৰ তাত সমানে দোষ, দৰ্শকৰ ওচৰতো প্ৰায় দোষ নাথাকা বুলি ক'লে ভুল হ'ব। কিন্তু আমি যে চৰকাৰক দোষ দিওঁ, চৰকাৰে কৰিব লাগে, চৰকাৰে তামুক কৰিব লাগে, চৰকাৰে ভুচুক কৰিব লাগে, চৰকাৰ কিন্তু তেওঁলোকে কৰিব কি? কিছুদিন আগত 1 কোটিৰো অধিক টকা ব্যয় কৰিলে এখন ছবি, সেইখন ছবি মই মোৰ বন্ধু, যদি মোৰ বাহিৰত থকা বন্ধু এজনক দেখুৱাব বিচাৰো, দেখুৱাব নোৱাৰো, যিহেতু সেই ছবিখন ইমান বেয়া। আৰু এখন ছবি হ'ব লাগিছিল, এই ছবিখন এখন মাইলষ্টন, যিখন ছবিয়ে অসমক প্ৰতিনিধিত্ব কৰে। বহুত সংগঠন জন্ম পাইছে, তেওঁলোকে শতাংশ ধৰি আছে, হলৰ পৰা যিটো ৰেভিনিউ আহে তাত ধৰি আছে, কিন্তু তেওঁলোকে এই কথাত গুৰুত্ব দিয়া উচিত যে উন্নত মানৰ চলচ্চিত্ৰ নিৰ্মাণ নহলে কেতিয়াও ইণ্ডাষ্ট্ৰী ৰিভাইভ নহয়। আপোনাৰ হলৰ পৰা যদি প্ৰযোজকসকলে 99% পায়, তথাপিও ছবি কেতিয়াও ভাল দিন নাহে অসমীয়া ছবি, কাৰণ উন্নত মানৰ ছবি নাই। মই ভাবো উন্নত মানৰ ছবি খুবেই প্ৰয়োজন, আৰু যিটো আইডিউ টকিজে হাতত লৈছে মিছন 5 ফৰ ৰিভাইভ নামেৰে, গতিকে অসমীয়া ছবি জীৱন্ত কৰাৰ যিটো প্ৰয়াস 2013 চনৰ 30 আগষ্টত তৈয়াৰ কৰি আহি আছো। যেতিয়ালৈকে তেজ থাকে, যেতিয়ালৈকে যুঁজ কৰাৰ সাহস থাকে, শক্তি থাকে, তেতিয়ালৈকে আমি কৰি যাম। আইডিউ টকিজে যিহেতু চিনেমা কৰি খাম, চিনেমা কৰি বিয়া পাতিম, চিনেমা কৰি ল'ৰা ছোৱালী জন্ম দিম, আৰু ল'ৰা ছোৱালীকো চিনেমা শিকাম। চ' আমি অসমবাসী ৰাইজে এইখিনিতে সহায় সহযোগিতা বিচাৰিম আমি। আৰু লগতে ক'ব বিচাৰিছো, আমাৰ আইডিউ টকিজৰ ইউটিউব চেনেলটোত থকা ভিডিঅ'সমূহ চাই কেনে পাইছে, লাইক কৰিব, কমেণ্ট দিব আৰু শ্বেয়াৰ কৰিব, আৰু আমাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।